guys, welcome to my channel Ajay Gogoi Vlog. আজি আহিছো আকৌ গাঁৱলৈ मगर क्यों আজি শাক বিচাৰিবলৈ আহিছো দেই একদম খাটি অসমীয়া কথা ক'বলৈ গ'লে শাক সবজি ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল খাম ঔটেঙাৰ লগত আকৌ হাল মাছো বিচাৰিব লাগিব দুটামান হাল মাছ ডাঙৰ ডাঙৰ হাল মাছ যে কি কবি আৰু হাল মাছৰ লগত হাল মাছ কলটো বুজি নাই পোৱা চাগে नहीं দেখাম হাল মাছ কাক কয় দেই ডাঙৰ এতিয়াও নাজানিছে अरे कहना क्या चाहते हो দেখাই আছো কোনটো কোৱা হাল মাছ ফাইনেলি গাইজ আহি গছঝাৰটো পালোহি কিন্তু অকণমান আন্ধাৰ হৈ গ'ল অকণমানি আপোনাকতো হাল মাছকেইটা দেখাবলৈকে বাকী আছে কাটি থৈ দিয়া আছে বাৰু মই নহয় মানে মানুহজনী গৈ কাটিলেগেতো তথাপি গছঝাৰকে দেখাই দিছোঁ এই ঝাৰ গছলৈকে আহিছিলোঁ কিন্তু আহোঁতে ইয়াৰ ৰাতি হৈ গ'ল মানে এতিয়া পিছবেলা আহিছিলোঁতো পিছবেলা আহোঁতে অকণমান দেৰি হৈ গ'ল তাৰমানে সেইটো কাৰণে এতিয়া মানে উঠিব নালাগে সেনেকৈ যদি হেৰি হৈছে এনেকৈ পাৰ না উঠিব পাৰিবি আমাৰ ৰাতিখন এতিয়া আকৌ আন্ধা মুন্দা এখনে উপায় নাই আৰু কি কবি এতিয়া আহিলোঁ আৰু দেৰি হ'ল তাৰমানে আজি অহা মানে আমাৰ এতিয়া 5টামান বজাতে আহিছিলোঁ আপোনাক ওচৰত দেখাইছিলোঁ যে আপোনালোকৰ সেইটোতে অকণমান জোনাকৈ আছিলে এতিয়া অকণমান আন্ধাৰ হৈ গ'ল মজা আৰু চব্জি বিচৰা ন ৰাতি আকৌ এদিন ঢেকীয়া বুটলিম কিন্তু বেলেগকৈ দেখামেই আৰু তাৰপিছতে হাঁহে বাঁহেতো খালোৱেই আৰু আজি ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল খাম আৰু দেই পাৰিলে মাইকীজনীয়ে আৰু আমাৰ বেটী আৰু গছৰ ওপৰত উঠি গৈছে এইজনী বেটী পাৰিবি দে পাৰ ৰাতি হ'লেও পাৰ কি কৰিবি গাঁৱলীয়া জেগাত এনেকাই আৰু ন টাউন হ'লেহে গাঁৱলৈ আহিছিলোঁ গাঁৱলৈ আহিলে এনেকুৱাই হ'ব ন মুখতে নেপেলাবি কওঁ সেইটো এটা পুতল লে ঔটেঙা ঢেকীয়া গাহৰি মাংস জোল গাইজ আমি ইয়াত অকণমানতো ৰাতি হৈ গ'ল আন্ধাৰ হৈ গ'ল ফ্লেছিং লাইট লগাব লগা হৈছে নহ'লেতো দেখি নাপায় কিন্তু অকণমান ৰাতি হ'লে আমাৰ ইয়াত ভূত ওলায় ভূত এইখিনিতে আছে ডাঙৰ গম পাইছেনে আপোনালোকে দাঁত লগা আমি বেটি বেটে জলদি জল কৰ এইখিনিতে দাঁত লগা ভূত আছে কেইটা তোৰ দেখিলি নাই দেখা বুলি ভাবিছিলোঁ কৌ গাইজ চাওক দেই এই যাই গছ যা একদম ভুটীয়া গছৰ নিচিনা দেখিবলৈ যে এতিয়া কোনোবাই যাম কৈখিনি চাকৈ এনেকুৱা ৰাতি হৈ গ'ল কেনেকুৱা দেখিছে বাৰু এইটো সৈতে যাব লাগিব ভয় লাগিছে দেই বুকুখন ঢাপু গৈছে এইডোখৰত যাব লাগিব এতিয়া ৰাতি হ'লো মই কৈছিলোঁ যে শাল মাছ এইকেইটা শাল মাছ আকৌ পালোহি এতিয়া ঘৰত মানে এইকেইটা ডাঙৰ শাল মাছ এইকেইটা শাল মাছ মই কৈছিলোঁ দেখা মেলি অসমীয়া খাটি অসমীয়াত গ'লে বাঁহগাজ তাৰপিছতে কিছুমানত ক'বলৈ বম্বু এইকেইটাকে কয় আকৌ মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই ভূতৰ লগত।